নমস্কাৰ, কি খবৰ আপোনালোকৰ? প্ৰথমতে সুপ্ৰভাত সকলোকে। মোৰ কাম বন গোটেই হৈ গ'ল। বাবু শুই আছে, মানে দেৰিলৈকে শুই আছে সি। তাৰ বসন্ত ওলাইছিলে সেইকাৰণে ৰাতিও ভালকৈ শুব পৰা নাই, সেইকাৰণে এতিয়া পূৰা শুই আছে সি। আৰু এইফালে মই খাব লৈছোঁ। ৰাতিপুৱা পূৰা ধুনীয়াকৈ বাহিৰত বহি লৈছোঁ। পিনে চৰাই মাতি আছে, পিনে বৰষুণ দি আছে। এয়া চুজি বনাই লৈছোঁ আৰু লাল চাহ। কিন্তু খাব মন গ'ল চুজিটো, সেইটো কাৰণে বনাই ল'লোঁ। কিন্তু খাব পানী নাপায় নাজানো, বাবুৰ যিহেতুকে বসন্ত হৈ আছে। তথাপি বনাই ল'লোঁ আৰু খাম বুলি। বাকী আজি তাৰ 4 দিন হ'ল, সেইকাৰণে বনালোঁ। এতিয়া খাই চাওঁ চুজিটো কেনেকুৱা হৈছে। ভালেই হৈছে। ভাল হ'লেও বেয়া হ'লেও খাব লাগিব। নিজে বনাইছোঁ, কোনে বনাই দিব? মোতকৈ আমাৰ দেউতাই বহুত ধুনীয়াকৈ বনায়। মানে ইমান ধুনীয়াকৈ বনায়। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেৰিলৈকে শুই থাকোঁ ৰবিবাৰ দিনত। আৰু দেউতাই ধুনীয়াকৈ ঘিউ, তেজপাত, ইলাচি দি বনায়। আমি ঘৰত 3জন আছিলোঁ, তো বা, মই, ভাইটি। তেতিয়া আমি কোনো বিয়া হোৱা নাই আৰু ভাবোঁ ইমান ধুনীয়াকৈ মানে আমি শুই থাকোঁতে বিছনালৈকে গোন্ধটো যায় চুজি বনোৱা। মই ভাবোঁ ভাগত কমকৈ পৰিব নেকি, সেইটো কাৰণে আগতে জল্দি শুই উঠি মুখখন ধুই আৰু মানে মোৰ কোনটো আগতে মানে জুখিব যাওঁ আৰু মানে ইমান সোৱাদ হয় আৰু দেউতাই বনালে। তো মানে আগতে যাওঁ আৰু পিছত খাব মন যায় আৰু বহুত। এতিয়াও দেউতাই বনোৱা মন যায় আৰু সেইকাৰণে ঘৰত গ'লে কওঁ আৰু দেউতাই এইটো খাব মন আছিল, এইটো খাব মন আছিল। দেউতাই ধুনীয়াকৈ বনাই দিয়ে আৰু তেতিয়ানো আৰু সদায় ক'ত দেউতাই বনাই দিব। ছোৱালীৰ জীৱন, বিয়া হৈছোঁ, যিহেতু ভাল হ'লেও বেয়া হ'লেও বনাই খাব লাগিবই। সেইটো কাৰণে বনালোঁ, কিন্তু দেউতাৰ দৰে হোৱা নাই। দেউতাই এনেই বনালেও ইমান টেষ্টি হয়। মই কাজু, কিচমিচ, ঘিউ দিছোঁ, তথাপি দেউতাৰ দৰে হোৱা নাই আৰু। বাকী আপোনালোকে চাহ খালেনে? মই এয়া ধুনীয়াকৈ বাহিৰত বহি চাহকাপ খাই আছোঁ।